Hello guys, welcome back to my YouTube channel. Guys, মই আজি আছো লখিমপুৰ ডিস্ট্ৰিক্টত। আজি লখিমপুৰ ডিস্ট্ৰিক্টৰ আপোনাৰ যিখিনি মই পাৰো সামৰ্থ্য হয় আপোনালোকক দেখুৱাম কি আছে কি নাই আৰু লখিমপুৰ ডিস্ট্ৰিক্টখনৰ ওপৰত অলপ কৈ দিও। লখিমপুৰ নামটো আহিছে লক্ষ্মী শব্দৰ পৰা। লক্ষ্মী মানে হৈছে সম্পদ আৰু পুৰ মানে হৈছে নগৰ বা ধন। সো ধন সম্পদৰে ভৰপুৰ এখন ডিস্ট্ৰিক্ট। ইয়াতে 4টা বিধানসভা সমষ্টি আছে। তাৰে এটা সমষ্টিৰ পৰা ভূপেন হাজৰিকাদেৱে ইলেকশ্যন খেলিছিল। সো কোনটো সমষ্টিৰ পৰা তেখেতে ইলেকশ্যন খেলিছিল, ক'ৰ পৰা খেলিছিল সকলোবোৰ দেখুৱাম গাইজ। সো ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। এয়া বগী নদী চাওক গাইজ। আমি এতিয়া বগী নদীত আছো। বগী নদী, লখিমপুৰ বগী নদী। এয়া চাওক বগী নদী। এতিয়া বগী নদী পাৰ হলো। এইটো গণেশ মন্দিৰ চাওক। এই গণেশ মন্দিৰ মেইন একদম গেট এখন। গণেশ মন্দিৰৰ মেইন গেট এয়া চাওক গাইজ। কি সুন্দৰ গণেশ মন্দিৰ, বিউটিফুল, ভেৰি বিউটিফুল। ৱাও, মজা লাগিছে গাইজ। গণেশ বাবা থকা যেনে লাগে মন্দিৰটো দেখি গাইজ। নাওৰ ওপৰত বনাইছে, মজা লাগিছে। হেল্ল' ভাই নমস্কাৰ। আৰু এটা মন্দিৰ পালো গাইজ, লখিমপুৰ পৌমাৰাত চাওক। দুৰ্গা পূজা শেষ হ'ল। দুৰ্গা মন্দিৰ চাওক, কি সুন্দৰ দুৰ্গা মন্দিৰ। ৱাও, অসম গাইজ, অসম। চাওক লখিমপুৰ পৌমাৰাত চাওক গাইজ। ৱাও গাইজ, সিংহটো কি মজা বনাইছে গাইজ। ৱাও, বিউটিফুল। এইটো ৰঙা নদী গাইজ। যাওঁতে আহিছে নেকি মেধি? এইটোৱে ৰঙা নদী চাওক গাইজ। এইটো ডিজুটি ষ্টেট আমি এৰিলো গাইজ। এইটো ডিজুটি ষ্টেট। এয়া চাওক গাইজ, বাছখনৰ পিছফালে এটা ভাল লাইন এটা লিখি থৈ দিছে, গড ব্লেছ ইউ। চ' আমি দেখিলো, থেংক ইউ বুলি ক'লো। এয়া চাওক গাইজ, হাতী। গণেশ বাবা কি জয়। এয়া চাওক গণেশ বাবাক আমি আজি আমাৰ ট্ৰিপটো ভালে হ'ব চাগে, কাৰণ সকলো বাবা দেৱী পূজা সকলোকে কৰি আহি আছো, লগ পাই আছো। চ' গাইজ, আমি জাৰ্ণিটোত এতিয়াৰ পৰা যিখিনি পালো আৰু সেইখিনি এটা কথাই কওঁ, মঠ মন্দিৰ আমি বহুত পালো আৰু তাৰমানে সুন্দৰ মন্দিৰ দেখুৱাইছো গাইজ। আৰু আগত কি পাওঁ বলকচোন যাওঁ গাইজ, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। হাই গাইজ, আমি নাওবৈচাত আমাৰ লগৰ হয় প্ৰাঞ্জলক লগ পালোঁ। চ' প্ৰাঞ্জল, আমি এতিয়া নাওবৈচাত আছোঁ। নাওবৈচা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ইয়াতে হৈ গ'ল 5 তাৰিখে আছিলে। হয় জন্মোৎসৱ আছিলে। 574তম হৈ গ'ল। মই সেই উপলক্ষে আহিছিলোঁ ঘৰলৈ। চ' নাওবৈচা নামটো কি হ'ল, কি তাৰমানে কিবা খাচিয়াত আছে নেকি? অলপ কৈ দিলে ভাল আছিলে যদি জানা। নাওবৈচা নাই, ইমান ভালকে নাজানো নাওবৈচা নামটো কিয় হ'ল সেইটো ইমান ভালকে গম নাপাওঁ। আৰু তুমি কেতিয়া যাবা? মই যাম 4-5 দিনমান থাকিম আৰু। নাওবৈচা আগলৈ গ'লে লালুক পোৱা যাব। আগলৈ গ'লে লালুক, আৰু এইফালে গ'লে লখিমপুৰ। এইফালে মানে লালুক হৈ পেলাই এইফালে তেজপুৰ হৈ নগাঁও চগাঁও হৈ গুৱাহাটী আৰু। আৰু নাওবৈচা মানে কি ইয়াতে নাওৰ নাও মানে হয়তো এনেকা হ'ব পাৰে, মানে ইয়াতে অলপ পানীটো বেছি হয়তো। চাগে এইটো নাওৰ ৰিলেটেড কিবা হ'ব। ভূপেন হাজৰিকাদেৱে ইয়াতে ইলেকশ্যন খেলিছিলে কিন্তু নাওবৈচা ইয়াতে। চাওক গাইজ, ভূপেন হাজৰিকাদেৱে ইয়াতে ইলেকশ্যন খেলিছিল। চ' এইখিনি জেগাও এটা তাৰমানে কি ক'ম, পাৱাৰফুল জেগা আৰু। চ' ইয়াতে আহিলোঁ, লগ পালোঁ প্ৰাঞ্জলক, বহুতেই ভাল লাগিল। থেংক ইউ ছ' মাছ। নাওবৈচা এই শব্দটো গাইজ এই জেগাটোত কিয় আহিল, ক'ৰ পৰা আহিলে, মোৰ লগজনক সুধিলোঁ, তেওঁ ক'ব নোৱাৰিলে। চ' গাইজ, যদি আপোনালোকে জানে প্লিজ কমেণ্টত জনাবচোন, মানে জানিবৰ খুবেই ইচ্ছা গৈছিল। আপুনি লেফ্টে যদি যায় লখিমপুৰ টাউন পাব, আৰু যদি আপুনি এতিয়া ৰাইটে যায় লখিমপুৰ বাইপাছ পাব। চাওক, এই লখিমপুৰ বাইপাছৰ এইটো ষ্টেটু আছে, চাই লওক। এতিয়া আমি লখিমপুৰ বাইপাছত গৈছোঁ আৰু এইপিনে গ'লে টাউন পাব। চ' আমি এতিয়া বাইপাছত যাই আছোঁ, কাৰণ আমি যাম ইটানগৰ, অৰুণাচল প্ৰদেশ। চাওক গাইজ, বৰষুণ দি আছে, সুন্দৰ ঠাণ্ডা
ভূপেন হাজৰিকা দেৱে ইলেকশ্যন খেলা সমষ্টিটোৰ লগতে যি আমি চালোঁ আপোনালোকক সকলোখিনি দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে গাইজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।